আপোনজনক হেৰুৱাই শোকত ভাঙি পৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাই। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। সাংস্কৃতিক জগতৰ বাবে অহা দুখবৰে সকলোকে কন্দুৱাইছে। শেহতীয়াকৈ অভিনেত্ৰী পূৰবী বাইদেউক হেৰুৱাই শোকত ভাঙি পৰিছে অভিনেতা যতীন বৰাই। বন্ধুসকল, যতীন বৰাই কান্দি কান্দি কি ক'লে আহকচোন তেওঁৰ মুখেৰে আমি শুনি লওঁ। বিশ্বাস কৰিব পৰা নাছিলোঁ। মই বিশ্বাস কৰিবলৈ টান হৈছে, যিহেতু মই যেতিয়া ফোনটো পাইছোঁ, কোনোবাই ফোন কৰিছে যে এনেকৈ বেবী বা আমাৰ মাজত নাই। মই এইটো উৰা বাতৰি চাগে, তেনেকুৱা বহুত নিউজে ওলায়। তাৰপিছত লাহে লাহে যেতিয়া ফোন অহা ঘনে ঘনে ফোন আহিব ল'লে, তাৰপিছত মই নিজে বহুত খবৰলৈ গম পালোঁ। ইয়াত আহি যেতিয়া মই আৰু কনফাৰ্ম, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বেবী বা এনেকৈ শুই আছে। আৰু তেওঁৰ লগত মোৰ এটা দীঘলীয়া জাৰ্ণি আছে। 94 আমি একেলগে হেঙুল থিয়েটাৰ গৈছিলোঁ। আৰু সেই বেবী বাৰ লগত মই বহুত ছবিত অভিনয় আৰু যিগৰাকী অভিনেত্ৰী অভিনয় চাইছোঁ, পাহাৰী কইনা হওক, আজলি নব হওক, পিতা পুত্ৰ হওক, তাৰপিছত একেলগে কামো কৰিছোঁ। তেওঁ আৰু কৰিবলগীয়া, তেওঁতো বয়স নাছিল, তেওঁ যোৱাৰ বয়স হোৱা নাছিল। এতিয়া কি ক'ম, মই তেওঁক তপন দাক যাতে শক্তি দিয়ে সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তপন দাক কাম কৰি যাব লাগিব পূৰবী বাৰ অবিহনে। আৰু তেওঁৰ এইটোৱে মোৰ দুখ যে বেবী বা এগৰাকী সাংঘাতিক টেলেণ্টেড আৰু আপোন বোলা মানুহ এগৰাকী আছিল। তেওঁ হয়তো ডাঙৰ ক্ষতি অসমীয়া ছবি উদ্যোগৰ কাৰণে, ডাঙৰ ক্ষতি বুলি ক'ব লাগিব। তেওঁৰ অভিনয় চাইছিলোঁ আমি, এই পিতা পুত্ৰৰ পৰা আৰম্ভ কৰিব। এতিয়াও মোৰ সেই চকুত সেই চৰিত্ৰবিলাক বাঢ়ি আহে। তো আত্মাই চিৰ শান্তি লাভ কৰক, তাকে কামনা কৰোঁ।